কি খবৰ আপোনালোকৰ সকলোৰে ভালেই চাগে মোৰো ভালেই মই যিহেতু মাহঁতৰ ঘৰত আছোঁ ল'ৰাৰ পৰীক্ষা শেষ হ'ল সেইকাৰণে আহিলোঁ অহা হ'ল এসপ্তাহমান আমাৰ ইয়াতে নাম পাতিছে আজি আমাৰ মাহঁতৰ ঘৰত তাকে ভাবিলোঁ ইয়াতনো কেনেকৈ নাম পাতে কিনো কৰে আপোনালোকক অলপমান দেখাব বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন আমাৰ প্ৰসাদ বনাই আছে আৰু আমাৰ দাদা হয় একেবাৰে বনাই আছে কি বনাইছে আপোনালোকক দেখাম পাব কি বনাই আছে এইটো কঁঠালৰ মুচি আৰু চৰাইবিন লগত বুট দালি দি দিছোঁ এইটো গ্ৰেভি টাইপত গৈছে অলপ অসমীয়া গুটি আলু এইটো ড্ৰাই ফ্ৰাই আৰু এইফালে প্ৰসাদ দিবৰ কাৰণে যোগাৰ কৰি আছে কি খাইছে প্ৰসাদ খাই হোৱাৰ পাছত এয়া বৰ প্ৰসাদ খাবলৈ লৈছে সকলোৱে চবেই বহিছোঁ ভাত খাবলৈ কিন্তু এতিয়া মুখৰ আগত পোৱাহি নাই পাহৰি লাহে লাহে আহি আছে আৰু 5 মিনিটৰ পিছত খাবলৈ পাম এইফালে আমাৰ নাম শেষ হ'ল আৰু ভকতো গ'ল তাৰ মাজতে মোৰ পাৰ্চেল এটা আহিলে আৰু তাৰো অলপমান ক্লিপ ৰাখি থ'লোঁ আপোনালোকক কি নিশ্চয় নেদেখাওঁ পিছত কেতিয়াবা দেখাম আজিৰ কাৰণে বাই